हेलो बंधुসকল আজিৰ ভিডিঅ'টোত মই শিশুকেন্দ্ৰিক কেইটামান প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। শিশুৰ ভাষাৰ বিকাশ কোন সময়ত হয়? ক শৈশৱকাল, খ পূৰ্ব বাল্যকাল, গ উত্তৰ বাল্যকাল, গ কৈশোৰকাল। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব খ পূৰ্ব বাল্যকাল। শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয়? ক শৈশৱকাল, খ বাল্যকাল, গ যৌৱনকালত, ঘ কৈশোৰকালত। ইয়াৰ শুদ্ধ কাৰেক্ট আনসাৰটো হ'ব খ বাল্যকালত। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন? ক গেছেলে, খ মকগ্ৰ, ঘ ডব্লিউ বিয়াৰ, ঘ আৰ্নেষ্ট জোনাছ। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব গ ডব্লিউ বিয়াৰ। প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰা কাল হ'ল ক কৈশোৰকাল, খ পূৰ্ব বাল্যকাল, গ উত্তৰ বাল্যকাল, গ শৈশৱকাল। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব ঘ শৈশৱকাল। মানৱ জীৱনৰ প্ৰথম 5 বছৰ কালক কোৱা হয়? ক কৈশোৰকাল, খ নৱজাতক, গ উত্তৰ বাল্যকাল, গ শৈশৱকাল। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব ঘ শৈশৱকাল। অসমৰ নামটো লিখিত ৰূপত প্ৰচলন হয়? ক ৪ৰ্থ শতিকাৰ পৰা, খ ৫দশ শতিকাৰ পৰা, গ ত্ৰয়োদশ শতিকাৰ পৰা, ঘ দ্বাদশ শতিকাৰ পৰা। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব খ ৫দশ শতিকাৰ পৰা। শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? ক ৰুছো, খ মণ্টেছৰী, ঘ পেষ্টালজি, ঘ পেভলভ। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব গ পেষ্টালজি। আধুনিক শিক্ষাৰ পাঠ্যক্ৰম হ'ল? ক পাঠ্যপুথি কেন্দ্ৰিক, খ শিশু কেন্দ্ৰিক, গ শিক্ষক কেন্দ্ৰিক, ঘ জীৱিকা কেন্দ্ৰিক। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব খ শিশু কেন্দ্ৰিক। শিক্ষণৰ প্ৰধান নীতি হ'ল? ক প্ৰস্তুতিৰ নীতি, খ ফলাফলৰ নীতি, গ অনুশীলনৰ নীতি, গ এই আটাইবোৰ। ইয়াৰ শুদ্ধ আৰু কাৰেক্ট আনসাৰটো হ'ব এই আটাইবোৰৰ। আপোনালোকৰ এই ভিডিঅ'টোত কিঞ্চিত মান সহায় হ'লে আপোনালোকে ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব নকৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ আৰু অনেক ভিডিঅ' দিয়া হ'ব। ধন্যবাদ।